নমস্কাৰ ভিলেজ কিডছ গুঞ্জনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। আপোনালোকে শেষলৈকে ভিডিঅ'টো চালে গমেই পাব। মই আজি ভিডিঅ'টো সৌৰৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিম। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। কৰি আছা? এইফালে নাৰিকল ভাজি আছে পিঠাৰ কাৰণে, এইফালে ভাত বহাইছে কুকাৰত, এইফালে আমাৰ মাই বাচন ধুই আছে, এইফালে মাংসৰ কাৰণে এইগিলা আলু পিঁয়াজ ৰেডি কৰি আছে। আজি আমাৰ ঘৰত কি আছে আপোনালোকক সকলো কৈ থাকিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইফালে আমাৰ লাডু বনোৱা হৈ গৈছে ইতিমধ্যে, এতিয়া পিঠা বনাম। মাংস বনাই আছে, হাঁহৰ মাংস ভাজি আছে, হাঁহৰ মাংস এওঁ বনাইছে হাঁহৰ মাংস আমাৰ। পইচাত লৈ যা। এইফালে চানা মাছ অকণমান আছে, ইয়াত আদা আৰু নহৰু দি জাল দিয়া হ'ব। ইফালে মাথাজি কিহৰ পইচা এয়া? হা? এইটো আমাৰ থকা ঘৰ দেই। এইয়া আমাৰ বাচ্চাকেইটা ইয়াতে খেলি আছে। এইয়া চাওকচোন, এইটো মাজু ভণ্টিৰ ছোৱালী, এইটো আমাৰ দাদাৰ ছোৱালী, এইটো আমাৰ বদমাছ, এইটো মামাহঁতৰ আইতা। আমি গোটেইখিনি আজি লগ লাগিছোঁ। আমাৰ হাঁহৰ মাংস প্ৰায় ৰেডি হৈছে আৰু দিয়া কালাৰ চাওক, একদম কালাৰ আহি গৈছে। দিয়া হাঁহৰ মাংস। ভাইটি জিমৰ পৰা আহিছে, এতিয়া কণী খাব। এইফালে ভাগিনীয়ে গাতে আমনি কৰি আছে, ইহঁতকো কণী লাগে। নাডাল কেনেকুৱা লাগিছে চাওকচোন। আজি আমাৰ ঘৰত নতুনকৈ লৈ আহিছে ভাইটিয়ে এইডাল। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। বা বৰ ধুনীয়া লাগিছে দেই। আমি মানে তিনিজনী ছোৱালীয়ে লগ লাগিলে বিৰাট হাল্লা হয়। আৰু লগতে আমাৰ পোৱালীকেইটা আছে নহয়, এইফালে এটা শুই আছে, নাই ইফালে টিভি লগাই থৈছে এইটো ৰুমত। এইফালে এইটো ৰুমত টিভি লগাই থৈছে। ইয়াতে গুঞ্জন কি কৰি আছা? এইফালে আমাৰ পেকিং হৈ আছে। মানে এতিয়া কৈ দিওঁ, আমাৰ ভাইটি যিহেতু আৰ্মিত কৰ্মৰত, সি আৰ্মিত চাকৰি কৰে, গতিকে সি কালি যাব। গতিকে যোৱাৰ আগদিনাখন আমি তিনিওজনী ছোৱালীয়ে আহোঁ আৰু মামাহঁতৰ আইতা এনেকৈ গোটেইখিনি আলহী আহিছোঁ। এতিয়া সিয়াক যোৱাৰ কাৰণে আমি গোটেইখিনি প্ৰস্তুত কৰি দিছোঁ। লাড়ু পিঠা এনেকৈ বনালোঁ, লগতে ইয়াক যোৱাৰ কাৰণে সেই গোটেইখিনি পেকেটিং কৰি দিওঁ, কাপোৰ কানি বান্ধি গোটেইখিনি কৰি দিওঁ। যিহেতু আমাৰ তিনিজনী ছোৱালীৰ ভিতৰত ভাইটোৱে সৰু গোটেইকেইটাতকৈ, মই ডাঙৰ, সৰু আৰু সৰু ভণ্টিজনী অহা নাই, তাইৰ কিবা বিশেষ অসুবিধাৰ কাৰণে আহিব পৰা নাই। গতিকে আমি তিনিওজনী লগ লাগোঁ আৰু আমাৰ এটা ভাল সুবিধা হয় আৰু এইখিনিতে তিনিওটা লগ লগাৰ কাৰণে। অসমৰ পৰা নিব বস্তু বাহিৰত নি দেখুৱাব, তেওঁ এইবোৰ নিবৰ কাৰণে প্ৰস্তুতি চলাই আছে। এইবিলাক বঙালী জলকীয়া দিছোঁ, এইফালে লাড়ু যে বনাইছিলোঁ, লাড়ু যিহেতু সি চিমলাত থাকে, গতিকে আমাৰ অসমীয়া সংস্কৃতিবিলাক দেখাবই, মানে চিমলাৰ মানুহক, তাৰ ডিফেন্সৰ মানুহবিলাকক। গতিকে এইবিলাক এটা ভোট জলকীয়া লৈছে, নাৰিকলৰ চিৰা, ভোট জলকীয়া, এইফালে লাড়ু, পিঠা, চিৰা এইবিলাক চব গোটাইখিনি লৈ লৈছে। আৰু অসমীয়াৰ এইটো মেইন বস্তু আৰু আমি অসমৰ মেইন প্ৰতীক। আৰু তেওঁৰ লগত একেলগে কৰ্মৰত ল'ৰাজনে সুধিছে আৰু আমাৰ অসমৰ পৰা নিয়া এখন গামোচা লাগে, আৰু সি এখন গামোচা আনিছে। চাওঁ গামোচা ফুলকেইটা বৰ ধুনীয়া লাগিছে। চাওঁ এখন তেওঁক দিব, আমাৰ ঘৰত বোৱা নাই কিয় দীপা? এখন আমি নিজে বৈছোঁ, বৈ তেওঁক দিছোঁ, তেওঁৰ কাৰণে এখন আমি প্ৰস্তুত কৰি ওলাইছোঁ। ধুনীয়া বন্ধুসকল, আৰু ৰাতি ভিডিঅ' কৰা নহ'ল। মই ৰাতি ভাত পানী খাই ঘৰলৈকে গুচি আহিলোঁ। এতিয়া 4টা বাজিবৰ হৈছে আৰু ৰাতিপুৱা।
এতিয়া আমি খুলখালিক মানে থ'ব যাব লাগিব পল্টন বজাৰলৈকে। তাৰ হেৰি আছে, ট্ৰেইন আছে 6:45-ত। গতিকে আমি পাবগৈ লাগিব সময়মতে। গতিকে এতিয়া আমি ফুলখালিহঁতৰ ঘৰলৈকে যাওঁ। তাত বা কি কৰি আছে ইহঁতে, ৰেডি হৈছেনে নাইবা। এয়া ৰাতিপুৱা আন্ধাৰে পোহৰে পিঠা বনাই আছোঁ। আজি যাব আৰু অলপ আধা ঘণ্টামান পিছত। ৰাতি 3:30 বজাত উঠি পিঠাগুড়াত লাগি আছোঁ। এয়া পিঠা গুৰি আছোঁ। এয়া বাবু যাবলৈ ওলালে। এই মুহূৰ্তখিনি খুব আৱেগিক মুহূৰ্ত। আপোনালোকক নক'লেও গমেই পাইছে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয়। কিন্তু যাবতো লাগিবই, কাৰণ কেইদিনমানৰ কাৰণে মানে ই ছুটীত আহিছিলে। এতিয়া আকৌ নিজৰ নিজৰ দায়িত্ব ল'ব লাগিব যায়। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो। আমি ৰেলৱে ষ্টেচন পালোহি মাত্ৰ। এতিয়া পৰিৱেশ চাওঁ। ৰাতিপুৱা 6:45 হৈছে এতিয়া। আচলতে এই দিনটো বৰ দুখ লাগে। ঘৰৰ কোনোবা এজন ক'ৰবাত গ'লে বিৰাট বেয়া লাগে মনটো। চাওক কেনেকুৱা ফেন লগাই থৈছে ইয়াতে, ইমান ডাঙৰ ডাঙৰ। ইয়াতে ট্ৰেইনবিলাক চব ৰখি আছে। এতিয়া ৰাজধানী এক্সপ্ৰেছ আহিব 7টা বাছত। এবাৰ ট্ৰেইনত উঠি চাব ইচ্ছা আছিলে, জীৱনত কেতিয়াও মানে ট্ৰেইনত উঠিয়ে পোৱা নাই। কেতিয়াবা সুবিধা হ'লে যাম বাৰু ক'ৰবাত। এয়া ট্ৰেইন আহি পালে, ৰাজধানী এক্সপ্ৰেছ। এতিয়া মানে ট্ৰেইনত বিদায় দিব যাম আৰু বাবু। এই চান্সতে ময়ো মানে এবাৰ ট্ৰেইনত উঠি চাওঁ যে ভিতৰতনো কি আছে। গতিকে আগতে মই ট্ৰেইনত উঠাৰ এনেকৈ অভিজ্ঞতা নাই। গতিকে মই বাবুৰ লগতে মানে এনেকৈ এবাৰ ভিতৰ সোমাই চাওঁ আৰু ট্ৰেইনৰ খানৰ ভিতৰতনো কি আছে। আপোনালোককো দেখুৱাওঁ বাৰু। ক'ত এটা নেকি? বাবুক বিদায় দি এতিয়া আমি অলপ ফেঞ্চি লৈ আহিছোঁ। দোকানৰ কাৰণে কিবা অকণমান লৈ যাওঁ বুলি ভাবিছোঁ, অলপ কম্বল চম্বল। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্ক্ৰিপ্ট নকৰিব। এতিয়া আমি মাল ল'লোঁ। এতিয়া আমি গুৱাহাটী ফেঞ্চি বজাৰত আছোঁ। ফেঞ্চি বজাৰৰ পৰা মাল লৈ এনেকৈ আমি এতিয়া আহি আছোঁ গাড়ী লৈ। এইখিনি মাল আমি লৈ আহিছোঁ এতিয়া গাড়ীলৈকে। অলপ চলপ বজাৰ কৰিলোঁ আৰু দোকান বুলি। সাগৰত টোপনিয়ে আহি গ'ল। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব।